নমস্কাৰ কবিৰ ভাষাত মই কবি কৃতিত্বৰে পাৰ হৈ আছো বুৰঞ্জীৰ বহু ভয়ংকৰ দিন শব্দই মোক দিছে প্ৰতিৰোধৰ অসামান্য ক্ষমতা অৰ্থৰ শৃংখলা নিৰ্ভুল হোৱাৰ ইচ্ছা সেই প্ৰয়োজনত পুনৰ প্ৰতিষ্ঠা কৰিছো বিপৰ্যস্ত শব্দৰ নিৰ্বাহিত অৰ্থ শব্দ মোৰ শুভংকৰ সংগীত কিংবা উচ্চতৰ গণিত সেই আমাৰ স্নেহৰ হৃদয়ৰ সোণসেৰীয়া কাব্যিক কথা প্ৰিয় দৰ্শক আজি আমাৰ সৈতে উপস্থিত আছে আমাৰ সকলোৰে অতিকৈ মৰমৰ স্নেহৰ শিল্পী অভিনেতা যতীন বৰা দাদা নমস্কাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম হয় আমাৰ সৌভাগ্য যে আমি নিউজ হেল প্লাছত আপোনাক আমি আজি লগ পালোঁ আপোনাৰ ঘৰতে আহিছোঁ আপুনি অত্যন্ত ব্যস্ত তাৰ মাজতে আমাক এখন সময় দিছে গতিকে পোনপ্ৰথমে আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ হয় যতীন বৰা আমাৰ অতিকৈ মৰমৰ সেইগৰাকী শিল্পী বৰ্তমান কেনেধৰণে ব্যস্ত আছে বা নতুন বছৰ এতিয়া আহিছে গতিকে নতুন বছৰত কেনেধৰণৰ পৰিকল্পনা আপুনি কৰিছে এই সম্পৰ্কে আমাৰ দৰ্শক প্ৰথম কথা মই নতুন বছৰৰ সকলোকে আমাৰ আহিবলগীয়া নতুন বছৰত সকলোকে শুভেচ্ছা জনাইছোঁ এই বছৰটো সকলোৰে বাবে হওক সুখৰ শান্তি ভেৰি ভেৰি হেপী আৰু মোৰ নিজৰ ক্ষেত্ৰত মই যদি কোৱা হয় নতুন বছৰ প্লেনিংটো কি মই নিজে এখন ছবিত অভিনয় কৰিলোঁ মানে জাষ্ট শ্বুটিং আমি ষ্টাৰ্ট কৰিম আৰু নতুন বছৰত মোৰ এখন চিৰিয়েল আহি আছে মই আফটাৰ 25 বছৰৰ পিছত আকৌ মই চিৰিয়েল কৰিব লৈছোঁ দীৰ্ঘ 25 বছৰৰ বিৰতিৰ পিছত আপুনি আকৌ চিৰিয়েল ছবি মোৰ নিজৰ প্ৰডাকশ্যন জেবি প্ৰডাকশ্যনৰ বেনাৰত মৰিচিকা বুলি এখন চিৰিয়েল মোৰ আহিব য'ত মই নিজে অভিনয় কৰিছোঁ মই পৰিচালনা মোৰ নিজৰ আৰু কাহিনী চিত্ৰনাট্য হৈছে বিজু ভট্টাচাৰ্য আমি সকলোৱে মিলি এখন ভাল চিৰিয়েল কৰিবৰ কাৰণে অসমৰ দৰ্শকক ৰঙৰ যোগেদি উপহাৰ দিম ফেব্ৰুৱাৰীৰ পৰা টেলিকাষ্ট হ'ব অহা বছৰ ফেব্ৰুৱাৰীৰ পৰা 2022ৰ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব তাৰপিছত মই নিজে গতিকে আমাৰ নিউজ হেল প্লাছৰ পৰা আপোনাক বহুত বহুত শুভেচ্ছা জনাইছোঁ আপোনালোকৰ গোটেই টিমটোক আৰু মই আৰু ছবিৰ প্লেন আছে জেবি প্ৰডাকশ্যনে যিহেতু 2 বছৰ ক'ভিডৰ কাৰণে আমি একো কাম কৰিব পৰা নাছিল আমাৰ এণ্টাৰটেইনমেণ্ট ছেকশ্যনটো যথেষ্ট চাফাৰ কৰিছে এই 2 বছৰ তাৰপিছত মই লাহে লাহে এতিয়া শ্বুটিঙৰ লগত জড়িত হৈছোঁ আৰু বাকী দুখনমান ছবিয়ে মোৰ লগত কথা পাতিছে এখনৰ জেবি প্ৰডাকশ্যনে যিখন মই কাম ষ্টাৰ্ট কৰিম অতি সোনকালে তাৰপিছত আৰু এখন ছবি মই কৰিব নামটো ঠিক হোৱা নাই জেবি প্ৰডাকশ্যনৰ আফটাৰ ৰত্নাকৰ পিছত এখন কৰিম তাৰপিছত মোৰ আৰু এখন চিনেমা আছে খলনায়ক বুলি এটা নামটো ইফালে সিফালে হ'ব পাৰে এইখন ছবি কৰি আৰু এখন ছবি মোৰ প্ৰদীপ কুৰবাৰ লগত ডাইৰেক্টৰ প্ৰদীপ কুৰবাৰ লগত আলোচনা হৈ আছে এইখন ছবি কৰিম সদ্যহতে মোৰ প্লেন এইখিনি আৰু এতিয়া কি আৰু ঘৰত আছোঁ লকডাউনৰ সময়ত বহুত সময় ঘৰত আছোঁ আৰু পৰিৱেশটো কিবা সলনি হৈছে এতিয়া কামত ব্যস্ত হৈছোঁ আৰু ফেমিলিৰ লগত কটাইছোঁ ফেমিলি যিটো আস্থা গীত সিহঁতেতো বৰিঙত থাকে এতিয়া এইটো সময়ত আহিব আমি সকলো একেলগে ক'ৰবাত হয়তো ফুৰাৰ প্লেন আছে ক'ৰবাত ফুৰিবলৈ যাওঁ খুব সুন্দৰ গতিকে ৰত্নাকৰৰ আপুনি ইমান সফলভাৱে আপুনি গোটেই প্ৰজেক্টটো সম্পন্ন কৰিলে আৰু অসমৰ দৰ্শকেও ৰাইজেও ইমান ভালকৈ আদৰি ল'লে কেনেকুৱা অনুভৱ হয় আপোনাৰ ৰত্নাকৰৰ সেই মানে স্মৃতিটো আপোনাৰ যেতিয়া মনলৈ আহে নিশ্চয় বহুত ভাল লাগে যে এখন আচলতে আমি দৰ্শকে যিয়ে নবনাওঁ দৰ্শকে গ্ৰহণ কৰা নকৰাৰ ওপৰত বহুত নিৰ্ভৰ কৰে আৰু মই ধন্যবাদ জনাইছোঁ যে ৰত্নাকৰক এনেকুৱা এটা শিখৰলৈ লৈ গৈছে আমাৰ অসমৰ দৰ্শকসকলে অকল অসম বুলিয়েই নহয় এইখন ছবি মই অল ইণ্ডিয়াত সমগ্ৰ ভাৰতবৰ্ষত মই ৰিলিজ দিছিলোঁ আৰু সকলোৰে পৰা সঁহাৰি যথেষ্ট পাইছোঁ সেইকাৰণে এখন দ্বিতীয় ছবি কৰিবৰ কাৰণে সাহস গোটাইছোঁ আৰু ভালো লাগিছে যে প্ৰথম ছবিতে এনেকুৱা ধৰণৰ সফলতা ৰাইজে আশীৰ্বাদ দিলে দ্বিতীয় ছবি এখন কৰিব গৈ আছোঁ তাতো ৰাইজৰ আশীৰ্বাদৰ প্ৰয়োজন যিয়ে নকৰক ৰাইজৰ আশীৰ্বাদ লাগিবই আৰু মই নতুন বছৰত মই সমূহ অসমবাসী ৰাইজক আশীৰ্বাদ কৰক যাতে আৰু ভাল কাম কৰি যাব পাৰোঁ ৰত্নাকৰত আপুনি গোটেই ষ্টাইলটো সলনি কৰি দিলে আপোনাৰ পূৰ্বৰ সকলো চিনেমাতকৈ এই ষ্টাইলটো অকণ বেলেগ হ'ল আৰু সেই ষ্টাইলটোক আমাৰ ৰাইজেও আদৰি ল'লে আৰু আমি এনেকুৱা দেখিছোঁ যে বহু পিছপৰা কিছুমান ঠাইৰ মানুহেও সেই চহৰ নগৰলৈ তেওঁলোকে ৰত্নাকৰ চাবলৈ গৈছিলে আৰু এটা চিনেমা হলত যিটো চিনেমা হলত হয়তো আগতে মানুহ যাবলৈ মানে তেওঁলোকে মানুহ যাবলৈ ইচ্ছা কৰা নাছিলে তেনেকুৱা চিনেমা হলতো মাহৰ পিছত মাহ লাইন পাতি মানুহে ৰত্নাকৰ চাইছিলে এটা কথা ঠিক এই ট্ৰেণ্ডটো ঘূৰি আহিছে আকৌ জুবিন গাৰ্গৰ কাঞ্চনজংঘাই হওক মিছন চাইনাই হওক তাৰপিছত ৰত্নাকৰ মানুহে হিলদোল ভাঙি বাছ ভাড়া কৰি চিনেমা চাবলৈ আহিছে এনেকুৱা ভাল কথা আৰু এতিয়া ক'ভিডৰ কাৰণেতো এইটো অৱস্থাটো হ'ল আকৌ যাতে ভাল হৈ আহক আৰু এটা কথা ঠিক মই নিজে ছবিখন কৰি বহুত কথাই নতুনকৈ শিকাৰ নিচিনা হৈছে যে টেকন'লজিবিলাক চেঞ্জ হৈ থাকে মই নতুনত্ব আনিবৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু সেইখিনি দৰ্শকে সঁহাৰি জনালে আৰু মই অকল এই ছবিখন অকল যতীন বৰাৰ ৰত্নাকৰ নহয় টিম ৰত্নাকৰৰ চিনেমা আছে এটা টিমৰ
সকলো প্ৰচেষ্টাতে এই ছবিখন হৈছে আৰু অনাগত দিনত আমি একে টিমে আমি দ্বিতীয় ছবিখন কৰিব গৈ আছোঁ খুব সুন্দৰ গতিকে আমাৰ নিউজ হেল্থ প্লাছৰ তৰফৰ পৰা আপোনাৰ আগন্তুক যিবোৰ আপোনাৰ প্ৰজেক্ট আছে সেই প্ৰজেক্টবোৰলৈ শুভেচ্ছা থাকিল মোৰ আপুনি হয়তো গম নোপোৱাকৈ আপোনাৰ বহু কিছুমান শুভাকাংক্ষী আছে আপুনি হয়তো গম নাপায় গতিকে মই তেনে এগৰাকী শুভাকাংক্ষীৰ নাম আপোনাক ক'ব খুজিছোঁ যে ইউৰ'লজিষ্ট ডাক্তৰ অৰূপ কুমাৰ নাথ তেওঁক মই এদিন সুধিছিলোঁ আপোনাৰ কথা যে যতীন বৰাৰ যিটো অভিনয় সেই অভিনয়টো আপুনি কি ধৰণে বিশ্লেষণ কৰিব খোজে কি ধৰণৰ মাত্ৰালৈ নিব খোজে তেতিয়া তেওঁ ক'লে যে মই স্পীড এক্টিং কৰা মানে একদম ফাষ্ট এক্টিং কৰিব পৰা তিনিজন মানুহক মই আটাইতকৈ বেছি ভাল পাওঁ এজন হৈছে শ্বাহৰুখ খান এজন হৈছে আমিৰ খান এজন হৈছে যতীন বৰা আপোনাক মই আজি এই কথা ধন্যবাদ মোক তেওঁলোকৰ পৰ্যায় মই অভিনেতা নহয় কিন্তু তেওঁ যে মোক ইমানখিনি স্বীকৃতি দিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ স্পীড কাৰবাৰটো কি মই ডাইলগ জেনেৰেলি ফাষ্ট কেতিয়াবা ডাবিঙত অসুবিধাও হয় খুব ফাষ্ট যেতিয়া শ্বটটো দিয়া হোৱাৰ পিছত ডাবিঙত সেই ডেলিভাৰীটো দিবৰ কাৰণে যে আকৌ অসুবিধা হয় তথাপিও চেষ্টা কৰোঁ মই এটা নিজৰ ষ্টাইল এটা মেইনটেইন কৰিবলৈ চেষ্টা কৰিছোঁ অভিনয় আৰু দৰ্শকে গ্ৰহণ কৰিছে আৰু অনাগত দিনত আৰু ভেৰিয়েশ্যন থকা কেৰেক্টাৰ কিছুমান কৰি যাবলৈ মন যায় এতিয়া মৰিচিকাখনত মই ভাবোঁ এটা বেলেগ ধৰণৰ চৰিত্ৰ ভাবোঁ দুটা চেঞ্জ আছে কেৰেক্টাৰটো আৰু চেঞ্জটো যথেষ্ট গতিকে আপোনাৰ এই অভিনয়ৰ যিটো শক্তি আৰু আপোনাৰ আপুনি অভিনয় প্ৰতিভাৰে আমাৰ দৰ্শকক অসমৰ ৰাইজক বা ভাৰতবৰ্ষৰ কথাছবি প্ৰেমী ৰাইজক আপুনি যি ধৰণে মোহাচ্ছন্ন কৰি ৰাখিছে গতিকে সেই শক্তিটো আপোনাক সদায় ঈশ্বৰে দিয়ক আৰু ঈশ্বৰে সেইদৰে আগুৱাই নিয়ক তাকেই আমি নিউজ হেল্থ প্লাছৰ তৰফৰ পৰা আপোনাক শুভকামনা জ্ঞাপন কৰিছোঁ আৰু এনেধৰণেই আমাৰ মৰমৰ যতীন আমাৰ মৰমৰে হৈ থাকক তাকেই আশীৰ্বাদ আৰু শুভকামনা জনাই নতুন বস্তুটো আপোনাৰ খুব সুন্দৰ হওক তাকেই শুভেচ্ছা জনাই আজিৰ অনুষ্ঠানটি ময়ো অসমবাসী ৰাইজক নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ এই বছৰটো সকলোৰে বাবে হওক সুখৰ শান্তিৰ ভেৰি ভেৰি হেপী নিউ ইয়েৰ লগতে আমাৰ মাঘ বিহু আহি আছে মাঘ বিহুলৈ উল্লেখ জনাইছোঁ সকলোৱে এই দুবছৰে হয়তো আমি মাঘ বিহু উদযাপন কৰিব পৰা নাছিলোঁ আপোনালোকে সকলোৱে ক'ভিড প্ৰট'কল মেইনটেইন কৰি মাঘ বিহু উদযাপন কৰক আৰু সকলোকে শুভেচ্ছা জনাইছোঁ ধন্যবাদ কিডনি অৰ্থাৎ বৃক্ক সম্পৰ্কীয় বিভিন্ন জটিল ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে চিকিৎসা সেৱা আগবঢ়াই যোৱা এডভান্সড ইউৰ'লজি এণ্ড কিডনি ডিজিজেছ চমুকৈ AUKD হ'ল গুৱাহাটীস্থিত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম নিৰ্ভৰযোগ্য চিকিৎসা কেন্দ্ৰ ইউৰ'লজিষ্ট ডাক্তৰ অৰূপ কুমাৰ নাথৰ তত্বাৱধানত AUKDয়ে পাৰ কৰিলে সাফল্যৰ 10টাকৈ বছৰ কিডনি সম্পৰ্কীয় যিকোনো ৰোগৰ ক্ষেত্ৰত শীঘ্ৰেই যোগাযোগ কৰক এই নম্বৰত 9864104444 অথবা 8011501833 AUKDয়ে আপোনালৈ সদায় আগবঢ়াই দিব সহায় আৰু কৰুণাৰ আলফুলেখনি হাত